বন্ধুসকল নমিৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱা খণ্ডটিত আমি দেখিবলৈ পাওঁ যে ৰাহুলে মূৰ্ছনাক বিভান ক্ৰিমিনেল বুলি কয়। এতিয়া আজিৰ খণ্ডটিত আমি দেখিবলৈ পাম ৰাহুলে মূৰ্ছনাক কথাটো ক'ব যে সি কিয় বিভানক ক্ৰিমিনেল বুলি কৈছিল আৰু বিভানে বাৰু 2 বছৰ আগতে কি ভুল কৰিছিল গম পাব আপোনালোকে আজিৰ খণ্ডটিত। এইফালে বিষ্ণুৱে ৰাজেনক অভিজ্বলত বাধা দিবলৈ যাওঁতে সিহঁতে বিষ্ণুক চুৰিৰে আঘাত কৰে। এতিয়া বাৰু বিষ্ণুৰ কি হ'ব? বিষ্ণুৰ মৃত্যু হ'ব নেকি? সঁচাকৈ নমিৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। মাকে বিভানক নমিক ঘৰলৈ আনিবলৈ বুজাবলৈ চেষ্টা কৰি আছে যদিও বুজাব পৰা নাই। এতিয়া আজিৰ খণ্ডটিত আমি দেখিবলৈ পাম অৰ্জুনে মাকক দিয়া এদিনৰ সময় উকলি গৈছে। এতিয়া বাৰু অৰ্জুনে কি কৰিব জানিবলৈ পাব আপোনালোকে আজিৰ খণ্ডটিত। আপোনালোকৰ কোন কোন নমিৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।